আমাৰ মহাষ্টমী পূজা আৰম্ভ হৈ গৈছে আজি। তোমাৰ অষ্টমী পূজা চলি আছে এতিয়া, দেৱী মাৰ পূজা চলি আছে। অলপ পিছত সন্ধি পূজা হ'ব, একদম ফিল্ড চাকি দি ভৰ্তি হৈ যাব একদম। ভাল লাগে দিয়কচোন, বছৰৰ মূৰত একবাৰে পূজাখন ভাল লাগে। আমাৰ সন্ধি পূজা আৰম্ভ হৈছে, সন্ধি পূজা চলি আছে। আমাৰ নয়নমণি চক্ৰৱৰ্তী সন্ধি পূজা লগাই আছে। আমাৰ সন্ধি পূজা চলি আছে, ওজাপালি প্ৰদৰ্শন হৈ আছে। আমাৰ পুৰোহিতে বৰ্তমান সাংগুচি আছে। আপোনাৰ শ্ৰীচৰণত জিন্দিগী পৰাগছি সমস্ত ৰাইজ একত্ৰিত হৈ প্ৰতিময় বেছি বেমাৰ বুলি কওঁ ভিডিঅ' কৰি আছো ৰ বেয়া নাচিছি
শ্ৰীচৰণত আমি নিজৰ নিজৰ মনৰ কামনাবিলাক নিজৰ নিজৰ যিবিলাক আছে কামনা সেইবিলাক কামনা তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁক কৈ আমি প্ৰাৰ্থনা কৰিম সকলোৱে যেনেকৈ পাৰে সেৱা কৰক ইয়াতে খুব ধুনীয়া ছোৱালী দেখিছোঁ